ইয়াৰ পৰা গ'লেগৈ বান্দৰকেইটালৈ বহুত মনত পৰিব, বহুত মিছ কৰিম। সিহঁতে চাওকচোন কিমান ধুনীয়াকৈ খেলি থাকে, তাকে চাই মনোৰঞ্জন ল'ব পাৰি। আৰু এফালে এয়া চাওক খেলি আছে, মানে ক'বলৈ গ'লে সিহঁতে পাহাৰটো ৰখি থাকে। বহুত বেয়া লাগিছে মনটো এৰি থৈ যাবলৈ। গুড ইভিনিং এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। মোৰো ভালেই বাৰু বৰ্তমান। একদম ঘামি টিপি অৱস্থা নাই, মনটো বেয়াও লাগি আছে অকণমান। মানে তৎক্ষণাত ফোন আহিছে, আমাৰ মিষ্টাৰে ফোন কৰিছে যে ৰিলিজ ল'লোঁ, মানে আমি ইয়াৰ পৰা যামগৈ। আৰু এতিয়া মই একদম পেকিং কৰাত লাগি গ'লোঁ। বহুত ভাগৰ লাগিছে আৰু বহুত গৰম লাগিছে পেকিং কৰি থাকোঁতে। এইবিলাক আৰু দেখুৱাই আছোঁ। মানে দুখো লাগিছে যাবলৈ। তৎক্ষণাত এনেকৈ ফোন কৰিছে, এইবিলাক কাৰ্টনত ভৰাই আছোঁ কাপোৰ। ক'ত কেনেকৈ কি ভৰাম ঠিক নাই, মানে যাব লাগে। আজি নহ'লে কাইলৈ যাম। মানে ৰুমটো খালী নকৰোঁ, আমি ঘৰৰ পৰা আহিমগৈ। ঘৰত আমি যিহেতু যোৱা নাই বহুদিন, সেইকাৰণে ঠিক ঠাক কৰি থৈ আহিব লাগিব। এইবিলাক অলপ বস্তু লৈ যাব লাগিব। এয়াই আৰু পেকিং আৰম্ভ হৈ গ'ল। আৰু আপোনালোকে হয়তো ইয়াত আৰু ভিডিঅ' দেখা নাপায়। এই কোৱাৰ্টাৰটোত বহুত দুখ লাগিছে, কি ক'ম, মানে কওঁতে মোৰ দুখ লাগিছে। আপোনালোকক আৰু কোৱাৰ্টাৰত ভিডিঅ' মই দিব নোৱাৰিম। এইটোৱে লাষ্ট ভিডিঅ' কোৱাৰ্টাৰত। মই গাঁৱত গৈ পেলাই দেখাম আমি ক'ত আছোঁ, কেনেকৈ আছোঁ। চাই থাকক ভিডিঅ'টো। মই কাপোৰ কানিখিনি অলপ বান্ধি লওঁ, তাৰপিছত তেতিয়া দেখাব পাৰোঁ আপোনালোকক। চাই থাকিব। এতিয়া যাবলৈ ওলালোঁ। ৰাতিপুৱা বাজিলে 5টা। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। অলপ বস্তু বাহানি গাড়ীত ভৰাই ল'লোঁ আৰু আহিম এসপ্তাহৰ পিছত আহি একদম সমস্ত ঘৰত যি বস্তু আছে চব লৈ যামগৈ। এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু গুড মৰ্ণিং সকলোকে। এতিয়া ব'লক মই দেখুৱাই গৈ থাকিম। ঘৰ পাই লওঁগৈ আৰু ৰাস্তাত দেখাম বাৰু। চাই থাকক ভিডিঅ'টো। অকণ দুখো লাগিছে বাৰু কওঁতে, চাই থাকিব। এয়া হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। শেষৰবাৰৰ কাৰণে মই আকৌ মোৰ ভিডিঅ'ত তুলি ল'লোঁ, কাৰণ এনেদৰে আহিবলৈ আৰু সময় নাপাম চাগে ইয়াৰ পৰা যোৱাৰ পিছত। বহুতেই হয়তো জানেই এনেকৈ গুচি গ'লে আৰু আহিবলৈ মানে সময় নাথাকে। কেতিয়াবা আহিম চাগে আকৌ। আৰু দেখুৱাই দিলোঁ, মনটো অলপমান বেয়াও লাগি আছে মিষ্টাৰক। আৰু এতিয়া পালোহি যোৰাবাট। আৰু যোৰাবাটত আমি তেলটো ভৰাই ল'ব লাগিব, কাৰণ গাড়ীকোতো আহাৰ খুৱাব লাগিব। সেইকাৰণে আমি এতিয়া তেল ডিপুত সোমামগৈ আৰু গাড়ীখনক অলপমান আহাৰটো খুৱাই লওঁ। তাৰপিছত আকৌ যাত্ৰা আৰম্ভ মৰিগাঁৱলৈ বুলি।
বিখ্যাত শুকান মাছৰ বজাৰ জাগিৰোড গোন্ধ একদম পুৰা গোন্ধ এছিয়া মহাদেশৰ বিখ্যাত শুকান মাছৰ যিখন ঠাই এই জাগিৰোডে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আছে আৰু এইটো হৈছে জাগিৰোড ষ্টেচন জাগিৰোড ষ্টেচনে জংচনহে ষ্টেচন নাজানো পাহৰি থাকিলোঁ ট্ৰেইনত উঠা কোপটো বেছি যে আমাৰ এখন অভাৰ ব্ৰিজ জাগিৰোডৰ ট্ৰেইন লাইনৰ ওপৰেদি গৈছে ওপৰেদি যাব গাড়ী তলেদি যাব ট্ৰেইন ট্ৰেইন লাইন জাগিৰোড ষ্টেচনে হ'ব চাপৰ মুখতহে ৰখে চব আহি আছোঁ আমাৰ মিষ্টাৰক দেখুৱাই নাই নহয় মিষ্টাৰে ড্ৰেছ লগাইছে ড্ৰেছ লাষ্ট ড্ৰেছ পিন্ধি আছে কামাণ্ডো ড্ৰেছ কামাণ্ডো এইযোৰ ড্ৰেছ আৰু পিন্ধিব নাপায় ঘৰত আহোঁতে লগাই আহিছে তাৰপিছত আপোনালোকে খাকী ড্ৰেছত দেখা পাব নিউ লুক খাকী ড্ৰেছত এটা ফটোটো দি দিবা নিউ লুক চব ফটো আছেতো দি দিম দেখাই দিম আপোনালোকক আমাৰ মিষ্টাৰৰ নিউ লুকটো দেখাই দিম আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল নেক্সট এটা ধামাকা ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই